ইনকে হলি কিনকে চলিবে ভাইয়াত কি কিনকে চলিমে গাঁৱত আমাৰ ইমান খেতি বাতি কৰি আছে দেখা নাই নেকি ভালকে খেতি কৰিম তন্দৰ চিন্তা নাই ৰ আমাৰহে কিনকে চলিম স্কুলকো যাবা নল্লু পিতে কি কৰিছি সৰু পৰা হালতে লাগি দিছি পঢ়িবা নল্লিনো কি কৰিব সেইটো হয় আমাৰনো হালৰ মুঠিক ধৰাৰ বাহিৰে বেলেগনো কি কাম আছে চিনেমা গিলা যি দেখো একদম যি কোট চট পিন্ধি থাকে চশমা তশমা মাৰি থাকে যি অফিছত বহিলি একদম এক্টৰ লাগিলে হয় না তন্দেলা কি কৈ থাকা হে ঘৰত না গান বাজবাৰ হলা এক্টৰ বাজা ইয়াৰ লগত কি হ'ব যি ইয়াৰ এতিয়া এগলাখান বাদ দিয়ে এৰে লেংৰাতেৰ বাৰী থপনা টেঙা আছে যো খাং যো উঠ 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 সৰুৱে যোৱাকালি টেঙা ফল হৈছিলে আজিও খাওঁ যো এতিয়া কি কৰিম বুলি ভাবিছা পিতে মই ঘৰত গালি মাৰি আছে ঐ অ ভাইহঁত কেনে ঐ তহঁতে এতিয়া কি কৰি আছ এই গাঁৱৰ খেতি বাতি কেনে চলিছে ফুকনটা দেখোন নাইছা দেখা নাইছো মই যোৱাকালি আহিলোঁ আজিকালি হেৰিত থাকোঁ না মুম্বাইত গুৱাহাটীৰ পৰা মুম্বাইত থাকোঁ আজিকালি ঐ তহঁতৰ এনেই কাম কাজ ঠিকে চলি আছেতো মই আজিকালি মুম্বাইৰ কোম্পানী চলাই আছোঁ নহয় আছে আছে একদম ঠিকে আছে ঐ তহঁতে এতিয়া খেতিৰ বাহিৰে বেলেগ কৰা নাই ন তহঁতে টেনশ্যন ল'ব নালাগে এই দেউতা আছে না এই দেউতা থকালৈকে তহঁতে টেনশ্যন ল'ব নালাগে তোক মুম্বাইৰ কোম্পানীত চাকৰি দিম মই হ'বনে ফুকন দা তইতো মুম্বাইত কোম্পানী চলাই আছে আজি আমাক কিবা খুব আছো তহঁতে কিবা খাবি ন ঐ কি খাবি তহঁতে কি খাবি তই কি খাবি কি খাবি তহঁতে এটা কাম কৰ মোৰ বৰ্তমান খোলা নাই তহঁতে কোনোবা 200 টকা এটা দে আৰু গধূলি 500 টকা ল'বি তহঁতে যি খা তাকে খাই ল'বি 500 টকীয়া এটা দি দিম আৰু তহঁতক 200 টকা এটা দে হেই আমাৰ থাকলি তো কম নেকি আৰে মোৰ তাত খোলা থাকিলে তহঁতক মই নকলো আৰু তহঁতে এনেই খেতিৰ বাহিৰে বেলেগ কাম কৰা নাই ন কি কৰিবি আমি অকল সুবিধাই নাপাম তহঁতে একো টেনশ্যন ল'ব নালাগে মই ফুকন দেউতা আছে না তহঁতৰ গাঁৱত এই ফুকন দেউতা থকালৈকে একো টেনশ্যন ল'ব নালাগে আৰে ভাই মোৰ লগত থাক যিটোতে মালামাল হ আৰু মই কি এই গুৱাহাটী মুম্বাই চাউথ আফ্ৰিকা চাউথ ইণ্ডিয়ান এইবিলাক ঘূৰি থাকোঁ তহঁতে যে খালত যে গা ধুৱ আমি চুইমিং পুলত গা ধুওঁ নাম শুনিছ পানীবিলাক নীলা নীলা এইবিলাক কি এইবিলাক জেবৰৰ খাল আমি গা নুধুওঁ আৰু তহঁতে কি খা এইবিলাক কি খলা চাপৰি পিঠা আমি কি খাওঁ জানা পেজা লৌৰা পিঠা তহঁতে কওঁ লেউৰা পিঠা আমি কওঁ লৌৰা পিঠা তহঁতে এতিয়া টেনশ্যন ল'ব নালাগে এই দেদা আছে না ফুকন দেদা তহঁতে একো টেনশ্যন ল'ব নালাগে তহঁতক মই কৈছোঁ না এই আমেৰিকা এই ইণ্ডিয়া এই আমেৰিকা মানে এনেকুৱা মোৰ লাইফ চা এনেকুৱা ৰেঞ্জাৰ কোনে চা তহঁতে মোৰ ডাইৰেক্ট প্ৰমাণ দিছোঁ মোৰ দেদা থকালৈকে তহঁতে একো টেনশ্যন ল'ব নালাগে গাঁৱত দেদা আছে মানে আমাৰ পইচা আছে তহঁতে হৰেণ নৰেহঁতৰ লগতে উঠা বহা কৰ মোৰ লগত থাক ডাঙৰ মানুহৰ লগত তহঁতে উঠা বহা কৰিব পাৰিবি এনেকৈ চেম টু চেম মোৰ লগত মই যেনেকৈ আজি আছোঁ এটা কিমান ডাঙৰ মানুহ 20 ফুটমান লম্বা হ'ব নেকি এই বুৰ্বক মানে এই ডাঙৰ নহয় মানে ক্ষমতাশালী হাত দীঘল আৰু তহঁতৰ এইবিলাক গাঁৱলীয়া কথা আৰু আমাৰ দৰে কওঁ না পকুৱাই টাউনীয়া কথা আৰু মোৰ লগত থাক জিন্দা মানে জীৱন জিন্দা তহঁতৰ মন আছে মোৰ দৰে এনজয় কৰিব ডাঙৰ গাড়ীত ঘূৰিব যদি আছে তেনেহ'লে মোৰ লগত কেনেকৈ কৰিবি এগলাখান মন আছে আৰু পাৰিবিতো কিয় নাপা আৰে এইবিলাক যে খেতি মাটিবিলাক আছে আমাৰ গাঁৱৰ মানুহে খেতি কৰি আছে কি পাইছে মানুহে একো লাভ হোৱা নাই এই মাটিখিনিত যদি মই এটা যদি ফেক্টৰী বহাই দিওঁ তেতিয়া মোৰ দৰে জীৱন কটাব পাৰিবি আমাৰ এই গাঁৱৰ মানুহবোৰে তহঁতে মোৰ দৰে জীৱন কটাব পাৰিবি কিন্তু এইগিলা কেনেকৈ কৰিবি সেইবোৰ মোৰ ওপৰত এৰি দে তহঁতে আৰু তহঁতে যদি এই মাটিখিনি যদি যোগাৰ কৰি দিব পাৰ তেতিয়াহ'লে তই তাৰ ওপৰত এটা মানে বেনিফিট এটা দিম তহঁতক বিনিময় আৰু তাৰপিছত তহঁতে কাম তাতে ফেক্টৰীত কাম পাবি আৰু মোৰ দৰে বিন্দাছ লাইফ এটা মানে চলাই থাকিব হ'ব তোক মাটি কিয় নিদিম কাম কেই নপৰা হ'ব এইটো তহঁতে টেনশ্যন ল'ব লাগে জল্দি হ'ব কামটো তেতিয়াহ'লে মাটি ফিক্স মই ছাৰক ফোন কৰি জনাই দিম তাৰপিছত হৈ যাব মাটি দি দিম
ৰেডি আছে আছে ছাৰ কিন্তু অলপ কিহৰ প্ৰব্লেম নাই ছাৰ এইটো ঠিক হৈ যাব আপুনি টেনশ্যন নল'ব। ঠিক আছে বল তই ইহঁতক ভালদৰে বুজাই দিছ নহয় দিছোঁ ছাৰ আমি মাটি পোৱাটো ফাইনেল আৰু এয়া আমাৰ এইডছ চাকৰি আছে নমস্কাৰ নমস্কাৰ অ'কে অ'কে তোমালোকে কথাবোৰ ভালদৰে বুজি পাইছা নহয় ইয়াত যদি আমাৰ ফেক্টৰীটো হয় তেতিয়া তোমালোকৰো লাভ আৰু আমাৰো লাভ এই ৰ তহঁতে কোনেও মাটি বিচপা নৰা কি কিয় নৰিম কিয় নৰিম আমি এই মাটি বেচিবে ইয়াতে এটা ফেক্টৰী এটা হ'ব মই কৈছো না এই মাটি বিচপা নৰা এতে একো ফেক্টৰী চেক্টৰী হ'ব নালাগে তই বেছি কৰি আছা এতে ফেক্টৰী হ'বই অঁ ইয়াত তোমাৰো প্ৰফিট মানে তোমাক কোম্পানীৰ মেনেজাৰ কৰি দিম অ' ধন তই একো টেনশ্যন ল'ব নালাগে এই ফুকন দেদা আছে না তোৰ একো টেনশ্যন ল'ব চুপ 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 থাক তহঁত মই আকৌ মেনেজাৰ চেনেজাৰ নহয় এইগিলা ফুকন কি এইবোৰ মই একেবাৰে এইবোৰ ভাল পোৱা নাই খং উঠিলে মানে গোটেই প্ৰজেক্ট কেনচেল কৰি দিম নাই ছাৰ ই মানে অলপ অকৰা মানে হৈ যাব ছাৰ ধন তোক মেনেজাৰ বনাই দিম নহয় কি টেনশ্যন লৈছে তই এটা কথাও নকবি ধৰি লেপি দিম তই বহুত বকি আছ মই ক'ত চিনি পোৱা নাই তোক ধৰি এতিয়াই তোক লৈ যাব পাৰো যি হ'লেও মাটি বিচপা নেদা খাটাং কথা তই বহুত বল ইয়াত প্ৰজেক্ট সকলো কেনচেল কৰি দিবি ঐ তই কি বুজি পোৱা নাই নেকি নে তোক ক'লে কি বুজি নাপা নেকি তহঁতে মোক মাৰি পেলিও তহঁতক মই পিতিৰ সম্পত্তি বিচপা নেদা তহঁতে পিতিৰ সন্মান বেচবা পাৰা মই মোৰ পিতিৰ সন্মান বেচবা নৰো যি কৰো নিজৰ কষ্টৰ পইচা দি কৰিম কথাটো কিন্তু ই বয়া নাই ভাবিবা গেলি তাৰমানে আমাৰ পিতৃহঁতৰ সম্পত্তি বেচাৰ অধিকাৰ নাই আমাৰ আমি বেচবা নৰো কি তই এতিয়া সলনি হৈ গলি তহঁতে কিবা কথা গেলা মন কৈছা না আমি কথা গেলা ভুল বুজিছিলো ই ঠিকে কৈছে ফুকনদা আমি মাটি বেচবা নৰো ছাৰ কি হ'ব নালাগে তহঁতক চাই ল'ম তহঁতক চবকে কি চাই লবি এই ধৰে হাতক মাৰ কেলা আজি বেটাহাত আমাক গাঁৱৰ ৰজা মানুহ পাই ঠগবা আহিছা এন্দে আছে নহয় আমাৰ ধনাত আমি গাঁৱলৈ হবা পাৰো কিন্তু তহঁততকে আমাৰ মাথা বেছি হৰমনমণি বৰ্মনমণি ভেদাইলতা নৰসিংহ কলা কচুত খাৰ এখন মাথা হয় আমাৰ কিন্তু মোৰ ভাল লাগিল পিছত যি তহঁতে গোটাইকেইটা মোক বুজি পালি শক্তি আমাৰো আছে মাথা আমাৰো আছে নমস্কাৰ আমি আচলতে আজি এই ভিডিঅ'টো মানে হঠাৎ এদিনতে কৰিলোঁ আৰু যিটো ভাবিছোঁ আমি এটা ৰাইজে মানে মেছেজ এটা পাইছে বুলি আৰু আমাৰ এখেতে প্ৰাণজিত দা এওঁ মানে স্ক্ৰিপ্টটো লিখিছে আৰু ধনজিত দা নৱজিত অংকুৰ দা আৰু আমাৰ জীৱনজ্যোতি আমাৰ প্ৰাঞ্জল আৰু অজয় দা আৰু আমি গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব সকলোৱে শ্বেয়াৰ কৰিব শক্তি আমাৰো আছে মাথা আমাৰো আছে জয় আই অসম